বিয়াৰ দুদিনমানৰ পিছত যেতিয়া মোৰ পত্নী নিতুৱে গাখীৰ উতলাবলৈ গৈ চৌকাত বহুত গাখীৰ পেলাইছিল, মায়ে তাইক গালি পাৰি কৈছিল, গাখীৰ কিয় পেলালি? নিতুৱে ভয়তে কঁপি কঁপি মাক ক'লে, মই বুজি নাপালোঁ। বিয়াৰ আগতে মই গাখীৰ গৰম কৰি পোৱা নাই। সেইবাবে হয়তো এনে হৈছে। এয়া আৰু পুনৰ কেতিয়াও নহ'ব মা। মায়ে তাইৰ কথা নুশুনাকৈ পুনৰ গালি পাৰিলে। তেওঁ কৈছে, এইখন ঘৰত ইমান অহংকাৰ দেখুৱালে নহ'ব। চাদৰৰ আঁচল গুজি কাম কৰিব লাগিব। বুজি পালিনে বাৰু? নিতু এইখন ঘৰৰ নতুন বোৱাৰী। লগতে হয়তো কোনেও তাইক এনেকৈ গালি পৰা নাই। সেইবাবে তাই গালিটো সহজভাৱে ল'ব পৰা নাই। নিতুৱে কেঁচুৱাৰ দৰে ফেকুৰি কান্দিছে। মায়ে যেন এইবাৰ আৰু সুযোগ পালে। মায়ে মুখখন ভেকেটাক মাৰি ক'লে, ইয়াত ইমান অভিনয় দেখুৱাই থাকিলে নহ'ব। মই কান্দোন ভাল নেপাওঁ। এতিয়া মুখ বন্ধ কৰ। কৈছোঁ মুখ বন্ধ কৰ। নিতুৱে মুখ বন্ধ কৰিব খোজোতে ওলোটা জোৰকৈহে কান্দিছিল। কি যে মহা বিপদ। মই ইমান পৰে ঘৰতে আছোঁ। এইবাৰ আৰু সহ্য নহ'ল। ঘৰৰ পৰা ওলাই পাকঘৰ পালোগৈ। তেতিয়া গৈ দেখোঁ যে মায়ে তাইক বকি আছে। মই মনে মনে থাকিবলৈ কৈছিলোঁ। তাই মোৰ লগত খং দেখুৱাই ডাঙৰ মাতেৰে কান্দিছে। কি যে নীলা ছোৱালী। মই ওচৰলৈ গৈ ক'লোঁ, মা, কি হ'ল? শুনো দিয়া। মায়ে কৈছে, তোৰ মানুহজনী হাৰামী, সাংঘাতিক হাৰামী। মই ক'লোঁ, কিয়? কি কৰিলেনো তাই? তাই মোৰ লগত বেয়া ব্যৱহাৰ কৰিছে। কি অসভ্যালি কৰিছে তাই? মই তোক জবাব দিব লাগিব নেকি? দুদিন হোৱা নাই নিজৰ পত্নীক ঘৰলৈ লৈ আহিছ। এতিয়াই নিজৰ পত্নী ভক্ত হৈ পৰিছ। এইবাৰ মই হাঁহি দিলোঁ। মই হাঁহি হাঁহি ক'লোঁ, মা, ময়ো ঘৰৰ পৰা সকলো কথা শুনিলোঁ। আচলতে নিতুৰ লগত কৰা ব্যৱহাৰ কোনো মাকেই কৰিব নোৱাৰে। ছিঃ। মোৰ মায়ে মোৰ মুখৰ পৰা এইটো শুনি যেন তেলত আৰু বেঙেনাহে ফ্ৰাই হৈছিল। কিন্তু মাক আৰু একো কোৱাৰ সুযোগ নিদি মই নিজেই ক'লোঁ, বাৰু মা, মনত আছেনে তোমাৰ সৰু ছোৱালী চুমিৰ বিয়াৰ কথা? বিয়াৰ পিছত এদিন তাইক তাইৰ ননদে ধেমালি কৰি কৈছিল, তোমাক তোমাৰ পৰিয়ালে ভাল শিক্ষা নিদিলে নেকি? মাকে শিষ্টাচাৰ নিশিকালে? চুমি ঘৰলৈ আহি তোমাক এনেকৈ কওঁতে তুমি কি কৈছিলা? চুমিৰ ননদক কেনেকৈ গালি পাৰিছিলা? সেইদিনা তুমি কোৱা নাছিলা, সেই ছোৱালীজনীৰ চুলি ছিঙি দিম বুলি? তুমি কোৱা নাছিলানে সেই ছোৱালীজনী ডাইনী বুলি? বাৰু মা, চুমিৰ ননদ যদি তাইৰ ব্যৱহাৰৰ বাবে ডাইনী হয়, সেই ব্যৱহাৰৰ বাবে তাই চুলি ছিঙা উপযোগী হয়, তেন্তে তুমি নিজেই চিন্তা কৰিব পাৰা তুমি ক'ত আছা। আৰু শুনা মা, সকলো ছোৱালীয়ে ঘৰৰ পৰা সকলো কথা শিকি নাহে। শহুৰৰ ঘৰলৈ আহি পৰিয়ালৰ সংসাৰৰ সকলো কথা শিকে। আৰু এইবোৰ কথা শাহুৱে শিকায়। আজি নিতুৰ লগত কৰা ব্যৱহাৰ যদি তোমাৰ লগত নিতুৱে কৰিলে হয়, তুমি কেনে অনুভৱ কৰিলা হয়? এবাৰ কল্পনা কৰি চোৱা। এইবুলি নিতুৰ হাতত ধৰি টানি টানি ঘৰলৈ লৈ আহিলোঁ। নিতুৱে ঘৰলৈ আহি ক'লে, তুমি মোৰ লগত কিয় এনে আচৰণ কৰিলা? মায়ে মনত বেয়া নেপাব নেকি? মই তাইৰ হাতখন টানকৈ ধৰি ক'লোঁ, মাতৃ হ'ল বুলিয়েই মাৰ সকলো কথা অন্ধভাৱে মানি ল'ব নোৱাৰোঁ। সন্তান হিচাপে মোৰ কৰ্তব্য হ'ল তেওঁৰ ভুলটো শুধৰণি কৰা। আৰু মই ভাবোঁ যে তেওঁ ভুল বুজি পাইছে। নিতুৱে মোৰ ফালে চাই ক'লে, সেয়াই যেন হয়। হয়, সেয়াই হ'ল। পিছদিনা ৰাতিপুৱা মায়ে হঠাৎ নিতুক মাৰ ঘৰলৈ মাতি আনিলে। তাৰ পাছত নিতুৰ হাতত ধৰি ক'লে, মাজনী অ', মই নুবুজিলোঁ। মই নজনাকৈয়ে তোমাক বেয়া ব্যৱহাৰ কৰিছোঁ। বহুত বেয়া কথা কৈছোঁ।
তোমাক গালি পাৰিলোঁ। মাজনী, তুমি মোক ক্ষমা কৰিবা। মোক ক্ষমা নকৰিলে মহান সৃষ্টিকৰ্তায়ো মোক ক্ষমা নকৰে। নিতুৱে হাঁহিলে আৰু ক'লে, মা, আপোনাৰ ছোৱালীৰ দৰে মাকে নিজৰ জীয়েকক গালি দিয়ে আৰু মৰম কৰে। সন্তানে জানো মনত ৰাখে মাকৰ গালি? নাৰাখে। মা তেতিয়া ইমান যে সুখী হৈছিল। সুখে সন্তোষে নিতুক সাৱটি ধৰি তাইৰ কপালত চুমা খাই ক'লে, মাজনী, মই ভাবিছিলোঁ প্ৰথমৰ পৰাই তাইতকৈ নাৰাখিলে তুমি মোৰ মূৰৰ ওপৰতে উঠি পৰিবা, মোৰ কথাত গুৰুত্ব নিদিবা। কিন্তু এতিয়া বুজিছোঁ, বেয়া ব্যৱহাৰ কৰি একো ভাল আশা কৰিব নোৱাৰি। ভাল ব্যৱহাৰ আৰু প্ৰেমৰ যোগেদি ভাল বস্তু আশা কৰিব পাৰি। কিবা এটা ভাল অৰ্জন কৰিব পাৰি। মই সেই ঘৰটোৰ পৰা সকলো শুনি আছিলোঁ আৰু মনে মনে ভাবিছোঁ, যদিহে প্ৰতিটো পৰিয়ালৰ প্ৰতিখন ঘৰৰ শাহু যদি এনেকুৱা হ'ল হয়, ল'ৰাবোৰে একপক্ষীয় হোৱাতকৈ সত্যবোৰ বিবেচনা কৰিলে হয় আৰু বোৱাৰীবোৰে শাহুক নিজৰ মাৰ বুলি ভাবিলে হয়, তেন্তে প্ৰতিটো পৰিয়ালেই পৃথিৱীৰ এখন স্বৰ্গ নহ'বনে?